তুমি মোৰ ল'ৰাক বাচন ধুবলৈ লগাইছা যে একেলগে কিয় IPS অফিচাৰ এজনে দেখোন নিজৰ ঘৰত নিজৰ কাম নিজে কৰে নিজৰ কাম মানে বাচন ধোৱা কামটো নহয় জানো এইটো আমাৰ কাম মাইকী মানুহৰ কেনেকুৱা ধৰণৰ কিছুমান কথা শুনো ছ'চাইটিবোৰত নহয় জানো মই বাৰু এইবাৰ লাকি মোৰ এখেতৰ বহুত ধুনীয়া খানা বনাই মোৰ ব্লগছবিলাকত দেখিছে চাগে তেখেতে মোক বহুতখিনি সহায় কৰি দিয়ে আৰু আই এম ভেৰি মাছ থেংকফুল টু হিজ মাদাৰ মাকে এইখিনি শিকাইছে আৰু মোৰ শাহুমা আৰু সেয়াই আছিলে ঢুকাল তেখেতেও শিকাইছিলে বোলে কি কাম কেতিয়াও সৰু ডাঙৰ নহয় কাম কেতিয়াও মাইকী মানুহৰ মতা মানুহৰ নহয় মোৰ লাগে কামবিলাক চিটুৱেশ্যনেল হয় মোৰ এনেকুৱা লাগে যদি এনেকুৱা চিটুৱেশ্যন হৈছে কি ল'ৰাটোৱে চাকৰি কৰিবলগীয়া হৈছে পইচা ইনকাম কৰিবলগীয়া হৈছে আৰু ছোৱালীজনী কিবা কথাত ঘৰত বহি পেলাই ঘৰৰ কাম কৰিবলগীয়া হৈছে ইটছ অ'কে যদি চিটুৱেশ্যন এনেকুৱা হৈছে কি দুটাই কাম কৰিব পৰা হৈছে দেন ইটছ অ'কে যদি চিটুৱেশ্যন এনেকুৱা কি ছোৱালীজনী কামত যাবলগীয়া হৈছে পইচা ইনকাম কৰিবলৈ আৰু ল'ৰাটো ঘৰত আছে ঘৰৰ কাম কৰিছে দেন ইটছ অ'কে যদি চিটুৱেশ্যন এনেকুৱা কি খা খবৰে সহায় কৰিবলগীয়া হৈছে দেন ইটছ অ'কে এভৰিথিং ইজ অ'কে বাট যদি আমি এটা জেণ্ডাৰ টাৰ্গেট কৰি দিওঁ কি নাই গাধ মাৰটো মানে যদি এটা জেণ্ডাৰকে পেলাই দিওঁ কি যিয়ে নহওক যিমানে কাম নহওক যেনেকৈ নহওক ঘৰৰ কামটো মাইকী মানুহৰ আৰু বাহিৰৰ কামটো মতা মানুহৰ তেনেকুৱা হ'লে মই ভাবোঁ দুটা জেণ্ডাৰৰে কষ্ট হয় এনেকুৱা নহয় কি মতা মানুহবিলাক যেতিয়া বাহিৰত যায় পইচা ইনকাম কৰিব যায় তেখেতসকলৰ কষ্ট নহয় সেইটো এটা বেলেগ কষ্ট চব্জি কাটা কুকিং কৰা বাচন ধোৱা পইচা ইনকাম কৰা গোটেইখিনি লাইফ স্কিল ভাত নাখালে মতা মানুহটো জীয়াই থাকিব নোৱাৰে পইচা ইনকাম যদি পইচা নাথাকে মাইকী মানুহজনী জীয়াই থাকিব নোৱাৰে চ' এইবোৰ লাইফ স্কিল হয় চবেই চব কাম শিকিব লাগে বুলি ভাবোঁ আজিৰ ডেটতো বহুতখিনি ইম্প্ৰুভড চবেই কাম কৰে কিন্তু তথাপিতো তাৰ মাজতো কিছুমান এনেকুৱা ধৰণৰ কথা শুনিব পোৱা যায় কাৰণ মই শুনিছোঁ কাৰণে মই ডাঠি ক'ব পাৰোঁ কি মই শুনিছোঁ চ' ভাবিলোঁ কি শ্বেয়াৰ কৰোঁ মোৰ নিজৰ মন্তব্যটো কি হ'লে কেতিয়াবা মুখৰ আগত ডাঙৰ মানুহ থাকিলে কিছুমান ভুল কথাও শুনি থাকিবলগীয়া হয় ভাবিলোঁ কি নাই এতিয়া যিহেতু নিজে ব্লগিং ষ্টাৰ্ট কৰিছোঁ ৱাই নট ৱাই কান আই শ্বেয়াৰ